নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায়টি। অধ্যায়টি হৈছে আগতে নিজে নিকা হ। এই পদ্ধতি তোমালোকে ঘৰতে বা ভালদৰে পঢ়ি চাবা। মই ইয়াত প্ৰশ্নোত্তৰখিনি আলোচনা কৰি দিছোঁ। আহা আমি আলোচনা কৰোঁ। প্ৰথমতে আছে কিয়া কলা। ক পদ্ধতিৰ ৰচক কোন? উত্তৰ পদ্ধতিৰ ৰচক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। খ কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে? উত্তৰ কবিয়ে আনক ধোৱাৰ আগতে নিজক নিকা হ'বলৈ কৈছে। ঘ কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কি কৰিব লাগে? উত্তৰ কবিৰ মতে নিজে নিকা হ'বলৈ হ'লে নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি ল'ব লাগে। খ কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে? উত্তৰ কবিৰ মতে আনক সঁচা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা ক'ব লাগে। ইয়াৰ পাছত আছে তলৰ শব্দবোৰ অৰ্থ শব্দৰ সম্ভাৰ চাই শিকো আহা। নিকা নিকা মানে হৈছে পৰিষ্কাৰ নিৰ্মল, পখালি পানীৰ দ্বাৰা নিকা কৰি বা ধুই দি। দৃঢ়তা মানে হৈছে কঠিনতা, অলৰচ গুণ, সংকল্পবদ্ধতা। আত্মিক ইজনে সিজনৰ মন বা আত্মাৰ ওচৰ চপা। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে কবিৰ মতে জীৱনত কেনেকৈ ধন সোণ জমা কৰিব পাৰি? উত্তৰ কবিৰ মতে নিজকে নিকা কৰি নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি সঁচা ক'ব লাগিব আৰু নিজৰ সত্যত নিজৰ ৰূপত দৃঢ় হ'ব লাগিব। ইয়াৰ পাছত আছে পদ্য কেইফাকি বুজাই লিখা। ক নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি ল। উত্তৰ এই কবিতাফাকি মানুহৰ মনৰ মাজত থকা বেয়া ভাৱ আৰু বেয়া চিন্তা আদিক মনৰ পৰা আঁতৰাই মনটো শুদ্ধ কৰি ল'বলৈ কোৱা হৈছে। খ আনক কোৱাৰ আগতখিনিতে নিজে সঁচা ক। উত্তৰ এই কবিতাফাকিত আনক সঁচা ক'বলৈ কোৱাৰ আগতে যে নিজে সঁচা ক'ব লাগে সেই কথাকে কোৱা হৈছে। অৰ্থাৎ আনক উপদেশ দিয়াৰ আগতে নিজে সেই কাম কৰিব লাগে। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে তলৰ শব্দবোৰ বিপৰীত অৰ্থৰ বুজোৱা শব্দ লিখা। সত্য ইয়াৰ বিপৰীত শব্দসমূহ লিখি দিছোঁ। সত্য অসত্য, নিজৰ আনৰ, জমা খৰচ, আত্মীয় অনাত্মীয়, নিকা লেতেৰা। বন্ধু বান্ধৱীসকল আজি এই পাঠটিত আলোচনা কৰিবলগীয়া বিষয় এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি তোমালোকে এই পাঠৰ প্ৰশ্নোত্তৰসমূহ বহীত লিখিম বুলি ভাবিছা তেন্তে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। এই লিংকটোত গ'লে তোমালোকে এই পাঠৰ প্ৰশ্নোত্তৰসমূহ পাবা। আৰু যদি ভিডিঅ'টো ভালদৰে বুজি পোৱা নাই তেন্তে ভিডিঅ'টো ৰখা এবাৰ ভালদৰে চাই ল'বা।